নমস্কাৰ বন্ধু বান্ধৱীসকল সুপ্ৰভাত আজি গাড়ী শিকাবলৈ আহিছোঁ ভণ্টিক তাই চলাই আছে ফিল্ডত ভালকৈ পোৱাগৈ নাই তথাপিও বহুতখিনি পাৰিছে আশা কৰোঁ আপোনালোকৰ ভালেই আৰু ইয়াত গাড়ী চলাই পিনে আমাৰ ওচৰতে আজি দেওবৰীয়া বজাৰ এখন আমি তালৈ যাম আপোনালোকক কিছু অংশ দেখাম সেয়া পাইলট কিমানখিনি পাৰেগৈ আজি তাকে চাই থাকিব আপোনালোকে এইফালে ৰ'দডাল দেই নতুন পাইলট যেহেতু प्रो हुआ गई नहीं अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए या माटिकली मौ सा बोले हेरी सा सा कोई बोले मैं लास्ट पे देखा ना सा बोले सा सा को ए फले जे उলাই আছে পিঠি চাওঁ আকৌ এফালে বেছি অকণমান চাওঁ এফালে চাওঁ 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 কেলে চাওঁ নাই অঁ চুলিখিনি ঠিক কৰিলে বান্ধি দিলে চুলিখিনি বান্ধি লোৱা ইয়াতে চুলি বান্ধিব লৈছে চুলিখিনি ধুইছিলে নি আজি তিতা লাগিছে আমাৰ ওচৰত ডাঙৰ ফিল্ড এখনে ইয়াতে ফুটবল খেল হয় বেতনী MV স্কুলৰ প্ৰাংগণ এয়া আমাৰ ড্ৰাইভাৰ চলাব পৰা হ'লগৈ অকলে অকলে চলালে একেদিনাই মৌ দন্দুৰী ফুলিবুৰী আমাৰ পাইলট গৈ আছে দেই ৰাতিপুৱা ৰাতিপুৱা আহি দিলোঁ আনৰ কাৰণে ৰাতিপুৱা মোৰ কাৰণে ৰাতিপুৱা যিহেতু দেৰিকৈ উঠিলোঁ আজি সদায় হ'বলৈ নাপাওঁতো আজি দেওবাৰটো পাওঁ অকণমান চাই থাকিব আপোনালোকে মোৰ ইউটিউব চেনেল বি বৰুৱা অল ইন ওৱান এইটো এনেকৈ নাকত লৈ এয়া পাইছে আমাৰ ড্ৰাইভাৰ মোৰে সুবিধা হ'ব আৰামছে শুই যাব পাৰিম বহি যাব পাৰিম আৰু কি পাৰিম এটি আৰামছে শুই যাব পাৰিম বহি যাব পাৰিম আৰু হে আৰামছে খাই যাব পাৰিম কোনে চাই থাকিব দেই জয় অসম তাই আহোঁতে অকলে চলাব এতিয়া যিহেতু তাইক ৰাস্তাত দি দিছোঁ এতিয়া মই বহিহে গৈছোঁ পিছত নেক্সট যেতিয়া ঘূৰি আহিম তাই অকলে চলাই আহিব আপোনালোকক দেখাম আৰু সঁচাকৈ কৈছোঁ তাই আজিহে ফাৰ্ষ্ট ষ্টেৰিঙত বহিছে আৰু আজিয়ে তাই ইমানখিনি সাহসো কৰিছে আৰু ইমানখিনি পাৰিছেগৈও চিট বেকাৰ ক্লাছ দবা বেগটো লাহেকৈ মাৰিব যে যাবি কেনেকৈ সৰু যে অঁ গছকি আছে একো নাহে গুটুককৈ উঠি পৰে এই আমি পাইছোঁ এতিয়া টিংখাং কলেজ এই ইয়াতে পঢ়া দেই টিংখাং কলেজত এইখন আমাৰ টিংখাং কলেজৰ আমাৰ টিংখাং কলেজ মই পঢ়া নহয় এই পঢ়িছিলোঁ
এক্সেলৰ দোকান এতিয়া আমি বজাৰলৈ যাওঁ মানে ধৰক প্ৰায় আমাৰ টিংখাং টাউন পাইছোঁ পাৰিছে চলাবলৈ আপোনালোকৰ আশীৰ্বাদ কৰিলে নিশ্চয় পাৰিম আশীৰ্বাদ কৰিব যাতে চলাব পাৰোঁ আৰু প্ৰথম কথা তাই যদি গাড়ীখন চলাব পাৰে মোৰে সুবিধা হ'ব যিহেতু আমাৰ ঘৰত কোনো নাই মা মই ভণ্টি এয়া মোৰ সৰু ভণ্টি আৰু এয়া বেটী আমিকেইটাই পৰিয়াল আৰু মই প্ৰায় মানে বাহিৰতে থাকোঁ ডিউটি আপোনালোকে দেখেই চ' ঘৰত মানে কেতিয়াবা কিবা এটা হ'লেও মোৰে সুবিধা হ'ব তেতিয়া আৰু সেইকাৰণে তাইক শিকাইছোঁ আৰু তাইও শিকিবলৈ বহুতেই মন আছিলে আৰু একেদিনাখনে ইমানখিনি পাইছে মোৰো ভাল লাগিছে হয়তো ময়ো মানে সুখী হৈছোঁ আজি খুব কম সময়তে তাই শিকিবলৈ আয়ত্ব কৰিছে সকলোবিলাক আপোনালোকে চাই থাকিব ভিডিঅ'টো এতিয়া বজাৰলৈ যাম বজাৰ পৰা আহি আকৌ তাইক অকলে চলাবলৈ দিম আজি ৰাস্তাত আমাৰ দেওবৰীয়া বজাৰ আনগতে ধনী নহয় যে আমাৰ ধৰক GoPro কিবা কিবি এইবিলাক নাই সেইকাৰণে মোবাইলটো অলপ হিলে আৰু ইউটিউবৰ পৰা পইচা পালে কিনি ল'ব লাগিব এটা GoPro আৰু 2 বছৰ পিছত এইখন হৈছে টিংখাং আৰক্ষী চকী ইয়াতে আমি অকণমান এতিয়া বজাৰ কৰিম আৰু হিচাপ কৰি আছে আপোনালোকক কৈছিলোঁহে চাওক তাইক দিয়ে দিলোঁ তাই চলাই গৈ আছে আৰু এদিনতে ইমানখিনি হ'ল সঁচাকৈ ভাবিবলগীয়া কথা আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে সোনকালে পাৰে নিজৰ ছাইডত যাবি লাহে লাহে যাবি ইমানো একো নাকাটিবি এয়া দেখিছেনে এয়া বেটী আছে আমাৰ আহি মানে বজাৰ কৰি আহিলোৱে বজাৰটো সিমান দেখাবলৈ একো নহ'ল আপোনালোকে তাইকে চাই যাওকচোন আজি ভিডিঅ'টোত শ্ল' গৰু পোৱালি শ্ল' ফোন নিবি নেকি পাপা আজি পৃথিৱীত নাই বাৰু বাইক প্ৰথম পাপাই শিকাইছিলে আজি গাড়ী শিকাইছোঁ মই দুজনী ভণ্টি আছে ডাঙৰ ভণ্টিও গাড়ী চলাব জানে তাইকে দেখি পিনি এই শিকিবলৈ আজি ইচ্ছা কৰিলে অলপ চলপ পাৰিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে এনেই মানে ভাল লাগিছে তাই বোলে আজি ভাল লাগিছে চলাব পাৰিছেতো কিমান ভাল লাগিছে বহুত হেপ্পী পাৰিছোঁ যে ভবা নাছিলোঁ ইমান সহজে পাৰিম আচলতে কঠিন একো নহয় সাহস ইমান কিমান নানিবি সাহসটোহে মেইন কথা আপোনাৰ সাহস কৰিলে চব কৰিব পাৰি আমাৰ ভাৰতীয় মহিলাই আপোনাৰ গৈ চন্দ্ৰটো কৰি দিছিলেগৈ আৰু গাড়ীখন চলোৱা সিমান জটিল নহয় বুলি মই ভাবোঁ কিন্তু সাহস কৰিব লাগে নাৰ্ভাছ হয় বেছিকৈ মানুহে নাৰ্ভাছটো কৰিব নালাগে সৰ্বশেষত তাইক গাঁৱৰ ৰাস্তাত দি দিছোঁ আমি যিহেতু গাঁৱলীয়া মানুহ ন
আমাৰ গাঁৱলৈ সোমাই যোৱা ৰাস্তা এইটো ইয়াতে চলাই আছে তাই গাঁও ৰাস্তা লাহে লাহে যাবি গৈ থাক আমাৰ গাঁৱৰ ৰাস্তাটো বহলে বহুতখিনি বহল কিন্তু আপোনাৰ বনবিলাকে আৱৰি ধৰিলেহি চাইডে চাইডে সিমান গাড়ী যোৱা নহয়তো মানে আৱৰি ধৰি পিনি সৰু সৰু ঠেক ঠেক লগা যেন লাগে ঠেক দেখে আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আজি মই আপোনাৰ ড্ৰাইভিং স্কুলখন দেখালোঁ আমাৰ আৰু অৱশেষত আকৌ কৈছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে সোনকালে তাই পাৰে চলাবলৈ পাৰিছে যিহেতু আৰু যাতে ভালকৈ পাৰে ভাইটি বাই বাই কৈ দিয়া মইনা বাই কৈ দিয়া বাই তাই চাবলৈ এতিয়া নোৱাৰিছে নতুন চলাইছেতো যিহেতু আপোনাৰ সেইটো কাৰণে ৰাস্তাত চাই গৈছে ৰাস্তাত ধ্যান গৈছে একচুৱেলি ভালেই কথা ফ'কাছটো সদায় ৰাস্তাত কৰিয়ে যাব লাগে ধন্যবাদ